নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ। আমি বহুতে ভাবো যে আমাৰ মোবাইলটো যদি আমি চাৰ্জ দি টিপি থাকো বা আমি যদি মোবাইলটো চাৰ্জ দি আমি মোবাইলটো ইউজ কৰি থাকো তেতিয়া হলে আমাৰ মোবাইলটো বেয়া হৈ যাব বা আমাৰ মোবাইলটোৰ বেটাৰীটো বেয়া হৈ যাব। তো আমাৰ এই ধাৰণাটো সঁচা নে মিছা, আমাৰ এই ধাৰণাটো শুদ্ধ নে অশুদ্ধ তাকে ক'বলৈ মই এই ভিডিঅ'টো বনাইছো। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকক। তো চাওক, মানে এফালৰ পৰা যদি আমি চাব যাওঁ তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো বা মোৰ মোবাইলটো চাৰ্জ দি ইউজ কৰি থাকিলে বেয়া হোৱাৰ চান্স আছে, আৰু এফালে চাব গ'লে আপোনালোকৰ বা মোৰ মোবাইলটো বেয়া হোৱাৰ চান্স একেবাৰে নাই। তো মই প্ৰথমতে আপোনালোকক ক'ম যে আপোনালোকৰ মোবাইলটো বা মোৰ মোবাইলটো চাৰ্জ দি ইউজ কৰি থাকিলে বেয়া হোৱাৰ চান্স কিয় থাকে। আপুনি যেতিয়া মোবাইলটো চাৰ্জ দি থাকে তেতিয়া আপুনি নিশ্চয় ইউজ কৰি থাকিলে তিনিটা কাম একেলগে কৰি থাকে। যেনে আপুনি মোবাইলটোত অনলাইন গেম এটা খেলি আছে, অনলাইন গেম খেলি থকাৰ লগে লগে আপুনি ইণ্টাৰনেট কানেকশ্যনটো অন কৰি ৰাখিছে, তাৰপিছত আপুনি এইফালে গেম মাৰি আছে, তো আপুনি এটা আমেজ লৈ আছে, কিন্তু মোবাইলটোৰ ভিতৰত প্ৰচেছৰটোৱে তীব্ৰ গতিত কাম কৰি আছে। তো এইফালে আপুনি চাৰ্জ দি আছে, তো তাৰপিছত আপোনাৰ তিনিটা কাম হৈ আছে মোবাইলটোৰ ভিতৰতে। তো কি হ'ব, আপোনাৰ মোবাইলটো যদি কম দামী হয় তেতিয়াহ'লে বেয়া হোৱাৰ চান্স একেবাৰে আছে, কিয়নো আপোনাৰ মোবাইলটোৱে বহুত কষ্ট কৰি কাম কৰি আছে, কাৰণ আপোনাৰ প্ৰচেছৰটো ইমান পাৱাৰফুল নহয়, আপোনাৰ মোবাইলটোৰ দাম কম, সেইবাবে আপোনাৰ প্ৰচেছৰটোৰ ইমান পাৱাৰফুল নহয়। প্ৰথমতে পাৱাৰফুল থাকে নতুন হোৱাতে, কিন্তু পুৰণ হ'লে কমি যায়। তো কি হয়, আপোনাৰ মোবাইলটো চাৰ্জ টানি থাকিব লাগিব, আৰু সেইফালে কষ্ট হৈ আছে, চাৰ্জ টানি থকাতে আপোনাৰ মোবাইলটো কষ্ট হৈ আছে। তো ইণ্টাৰনেট অন কৰি থৈছে, আপোনাৰ মোবাইলটোৱে ইণ্টাৰনেট কানেকশ্যনটো টানি আনিব লাগিব, তাতো আপোনাৰ মোবাইলটোৰ কষ্ট আছে, প্ৰচেছৰটোৰ কষ্ট আছে। তো আপোনাক এটা আমেজ দি থাকিব লাগিব স্ক্ৰীণত, তো তাতো এটা কষ্ট আছে। তো আপোনাৰ মোবাইলটো বেয়া হোৱাৰ চান্স একেবাৰে আছে, কিয়নো আপোনাৰ প্ৰচেছৰটোৱে তেতিয়ালৈকে কাম কৰি থাকিব পাৰিব যেতিয়ালৈকে প্ৰচেছৰটোৱে মানে ভাগৰি নপৰে। ভাগৰি পৰিলে আপোনালোকে নিশ্চয় গমেই পায় যে কি হয়, আপোনালোকৰ মোবাইলটো হেং মাৰিব, শ্ল' হ'ব, চব শেষ হৈ যাব। তো সেইবাবে বেয়া হোৱা চান্স আছে। আপোনালোকক মই এতিয়া ক'ম কি, আপোনালোকৰ মোবাইলটো একেবাৰে বেয়া নহয়। আপুনি যদি মোবাইলটো চাৰ্জ দি ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো বেয়া নহয়, কিয়নো যদিহে আপোনালোকৰ মোবাইলটো দামী হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰচেছৰটো পাৱাৰফুল হ'ব, তেতিয়াহ'লে আপোনালোকৰ মোবাইলটো বেয়া নহয়, কিয়নো প্ৰচেছৰটো যদি পাৱাৰফুল হয় তেতিয়াহ'লে বহুত কাম কৰিব পাৰে। তো সেইবাবে আপোনালোকৰ মোবাইলটো বেয়া নহয়। তো কথাটো হ'ল কি, দামী মোবাইলৰ ভিতৰত কিছুমান লিকুইড জাতীয় কিছুমান বস্তু থাকে, যদিহে আপোনালোকৰ মোবাইলটো গৰম হয় সেই লিকুইড জাতীয় বস্তুখিনি আপোনাৰ মোবাইলটো ঠাণ্ডা কৰি পেলায়, তো আপোনালোকৰ মোবাইলটো বেয়া হোৱাৰ চান্স তেনেকৈ নাথাকে দামী মোবাইলৰ ক্ষেত্ৰত। তো আপোনালোকে এতিয়া বুজি উঠিলে যে মোবাইল চাৰ্জ দিলে কেতিয়া বেয়া হ'ব বা কি মোবাইল বেয়া হ'ব কি নহ'ব। কি বেয়া হ'ব মানে আপোনালোকক মই মোবাইলৰ নাম কোৱা নাই, যে চেমচাং কিবা কিবি হাবি জাবি সেইবিলাক, সেইটো কথা কোৱা নাই। আপোনালোকক কৈছোঁ কি মোবাইলটো দামী হ'লে বেয়া নহ'ব, আপোনাৰ যদি মোবাইলটো পাৱাৰফুল হয় তেতিয়াহ'লে আপোনাৰ মোবাইলটো বেয়া নহ'ব, আৰু যদি আপোনাৰ মোবাইলটো পাৱাৰফুল নহয়, যদি কম দামী হয় তেতিয়াহ'লে আপোনাৰ মোবাইলটো অতি সোনকালে বেয়া হৈ যাব। তো আপোনালোকেও বুজিলে, ময়ো আপোনালোকক বুজালোঁ নিশ্চয় অলপ হ'লেও অলপ। তো আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। নমস্কাৰ।